ত্ৰিভুজৰ শ্ৰেণী বিভাজন ত্ৰিভুজক বাহু হিচাপে আৰু কোণ হিচাপে কিছুমান ভাগত ভাগ কৰা হৈছে বাহু হিচাপে ত্ৰিভুজক সমবাহু ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজত ভাগ কৰিছে আৰু কোণ হিচাপে ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ আৰু স্থূলকোণী ত্ৰিভুজত ভাগ কৰিছে সমবাহু ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ তিনিওডাল বাহু সমান তেনেবোৰ ত্ৰিভুজক সমবাহু ত্ৰিভুজ বোলে আৰু সমবাহু ত্ৰিভুজৰ কোণ তিনিটাও সমান হয় আৰু প্ৰতিটো কোণৰ মান হয় 60 ডিগ্ৰী উদাহৰণস্বৰূপে ইয়াত ABC এটা সমবাহু ত্ৰিভুজ আৰু ইয়াৰ AB বাহু সমান BC বাহু সমান CA বাহু হয় আৰু ইয়াৰ কোণ A সমান কোণ B সমান কোণ C হয় আৰু প্ৰতিটো কোণৰ মান হয় 60 ডিগ্ৰী সমদ্বিবাহু ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ যিকোনো দুটা বাহু সমান তেনেবোৰ ত্ৰিভুজক সমদ্বিবাহু ত্ৰিভুজ বোলে আৰু সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত ফালে থকা কোণ দুটাও সমান হয় উদাহৰণস্বৰূপে ইয়াত ABC এটা সমদ্বিবাহু ত্ৰিভুজ আৰু ইয়াৰ AB বাহু সমান AC বাহু হয় গতিকে ইয়াৰ AB বাহুৰ বিপৰীত ফালে থকা কোণ C আৰু AC বাহুৰ বিপৰীত ফালে থকা কোণ B এই কোণ দুটাও সমান হয় বিষমবাহু ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ তিনিওডাল বাহু অসমান তেনেবোৰ ত্ৰিভুজক বিষমবাহু ত্ৰিভুজ বোলে আৰু বিষমবাহু ত্ৰিভুজৰ কোণ কেইটাও অসমান হয় স্থূলকোণী ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ তিনিওটা কোণেই 90 ডিগ্ৰীতকৈ সৰু অৰ্থাৎ তিনিওটা কোণেই সূক্ষ্ম কোণ তেনেবোৰ ত্ৰিভুজক সূক্ষ্মকোণী ত্ৰিভুজ বোলে সমকোণী ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ যিকোনো এটা কোণৰ মান 90 ডিগ্ৰী হয় অৰ্থাৎ যিকোনো এটা কোণ সমকোণ তেনেবোৰ ত্ৰিভুজক সমকোণী ত্ৰিভুজ বোলে আৰু সমকোণী ত্ৰিভুজত মাত্ৰ এটা কোণে সমকোণ থাকে আৰু সমকোণী সমদ্বিবাহু ত্ৰিভুজো থাকিব পাৰে সমকোণী ত্ৰিভুজৰ সমকোণৰ বিপৰীত ফালে থকা বাহুটোক অতিভুজ বোলে উদাহৰণস্বৰূপে ইয়াত ABC এটা সমকোণী ত্ৰিভুজ আৰু ইয়াৰ B কোণটো হ'ল সমকোণ আৰু B কোণৰ বিপৰীত ফালে থকা বাহুটো হ'ল AC বাহু তো ABC সমকোণী ত্ৰিভুজৰ AC বাহুটো হ'ব অতিভুজ আৰু পাইথাগোৰাছৰ উপপাদ্য অনুসৰি সমকোণী ত্ৰিভুজৰ আটাইতকৈ দীঘল বাহু অৰ্থাৎ অতিভুজৰ দৈৰ্ঘ্যৰ বৰ্গফলটো আন বাহু দুটাৰ দৈৰ্ঘ্যৰ বৰ্গৰ যোগফলৰ সমান হয় মানে অতিভুজৰ বৰ্গটো সমান হয় বাকি বাহু দুটাৰ বৰ্গৰ যোগফল অৰ্থাৎ AC স্কয়াৰ সমান AB স্কয়াৰ যোগ BC স্কয়াৰ হয় স্থূলকোণী ত্ৰিভুজ যিবোৰ ত্ৰিভুজৰ যিকোনো এটা কোণৰ মান 90 ডিগ্ৰীতকৈ ডাঙৰ বা যিকোনো এটা কোণ স্থূলকোণ তেনেবোৰ ত্ৰিভুজক স্থূলকোণী ত্ৰিভুজ বোলে আৰু স্থূলকোণী ত্ৰিভুজত মাত্ৰ এটা কোণহে স্থূলকোণ থাকিব পাৰে